নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভালে আছে। আজি মই আমাৰ ক'তনো কাম কৰোঁ, আমাৰ যিটো দাস মাৰ্কেটত কি কিনো আছে এই গলিটোত, সেইখিনি মই অকণমান দেখুৱাই ল'ম। আৰু যিটো কেতিয়াবা লখৰাত আহিলে কিনো দোকান আছে সেইটো বিচাৰিলে আমাৰ মাৰ্কেটখনত নিশ্চয় আহিব। মই দেখুৱাই আছোঁ দাস ইলেক্ট্ৰনিক মাৰ্কেট। এয়া হৈছে আমাৰ দাস মাৰ্কেটৰ গলি আৰু ডিজি ৰখি আছে। ফাৰ্ষ্ট মই গৈ আছোঁ যিটো মোবাইল দোকান, এইখনত আপোনাৰ ৰিচাৰ্জ সকলো ধৰণৰ মোবাইল পাব, যিটো আমি বুলন্দা বুলি মাতোঁ। আৰু খুব ধুনীয়া ধুনীয়া মোবাইল ৰাখে দাদাজনে আৰু ৰিচাৰ্জো কৰিব পাৰে। আৰু নামটো হৈছে গীতা মোবাইল। তাৰপিছত আছে যিটো চেলুন, এয়া হৈছে ভায়াৰ দোকান, আমি ভায়া বুলি মাতোঁ। ভায়া খুব ধুনীয়াকৈ চুলিবিলাক কাটে আৰু খুবেই মানুহ হয়। আৰু দোকানখনৰ নামটো হৈছে নিউ ষ্টাইল চেলুন। তাৰ লগালগ আমাৰ পাৰ্লাৰ, এয়া হৈছে আমাৰ পাৰ্লাৰখন, যিটো হেড এণ্ড বিউটি পাৰ্লাৰ। এতিয়া মই আমাৰ কাষৰে যিটো প্ৰেছ দোকান সেইখন দেখুৱাই আছোঁ। তাতে জেৰক্স কাম এইবিলাক সকলো ধৰণৰ কাম কৰা হয় ইয়াতে, আৰু খুব ধুনীয়াকৈ কৰি দিয়ে তাহাঁতে কামবিলাক। তাৰপিছত মই গৈ আছোঁ যিটো কাজলদাৰ দোকান হয়, ইয়াতো জেৰক্স সকলো ষ্টাম্প এইবিলাক পোৱা যায়। আৰু জেৰক্সৰ কাম থাকিলে ইমান দূৰত যাব নালাগে, আমাৰ লখৰাতে আছে। আৰু এই দোকানখনত আপোনালোকৰ কৰিব যিটো বিয়া চিঠি কিবা কাৰ্ড ছপা কাম আছে, এইখিনি কামখিনি কৰা হয় ইয়াতে। আৰু সকলো আছে আমাৰ যিটো মাৰ্কেটৰ ভিতৰত, আৰু ক'লৈকৈ দূৰলৈকে যাব নালাগে, ইয়াতে চব পাই যাব। লগতে আমাৰ মাৰ্কেটত কাপোৰৰ দোকানো আছে, যিটো শিখা কোচ আছে, দাস বস্ত্ৰালয় আছে, তেনেকুৱা কাপোৰৰ দোকানকেইখনো আছে। মই অকণমান যিটো শিখা কোচ সেইটো দেখুৱাই আছোঁ, আৰু তাই খুব লাজ কৰিছে, তো তাই লুকাই আছে বাৰু। শিক্ষা কচ্ছত এয়া বাচ্ছাৰ যিটো বাৰ্থডে গিফ্ট, বাচ্ছাসকলৰ কাপোৰ সেইবিলাকো ৰাখি থৈছে। আৰু লগতে বড়োসকলৰ আৰণ্যা সেইখনো ৰাখি থৈ দিছে। তাই খুব লাজ কৰিছে, এয়া লুকাই আছে। আৰু তাতে আমি ডিজি আৰু মই গৈছোঁ এনেই তাইক দেখুৱাবৰ কাৰণে, তো তাই খুব লাজ কৰিছে। আৰু এনেকৈ আমি খুব হাঁহি ফূৰ্তিৰে থাকোঁ আমাৰ মাৰ্কেটখনত, খুব ভাল লাগে। আমাৰ মাৰ্কেটৰ ভিতৰত আৰু এখন পাৰ্লাৰ আছে, যিটো আমি কম দি বুলি মাতোঁ বাইদেউজনীক। আৰু ইয়াত আছে খুব ধুনীয়া ৱাল ষ্টুডিঅ', ইয়াতে ৱাল পেপাৰবিলাক পোৱা যায়, খুব ধুনীয়া ধুনীয়া আছে। অঁ বোলে হেনা আছেনে? হাই হাই, কি লাজ লাগিছে? এইটো মিষ্টাৰ বিবেকৰ দোকান হয়, যিটো লখৰা চাৰিআলি। হেনা দিয়াচোন, হেনা হেনা লৈ গৈছিলোঁ যে। এয়া বিবেকৰ দোকান হয়, কি কি লাগে বিবেকৰ দোকান হয়। ইয়াত অসমীয়া গহনাও ৰাখিছে দেই। ले लो বিবেকৰ দোকানত ক্লিপ, ৰবৰ, এয়া ক্ৰীম, আৰু চুইচ বিউটিৰ নেল পলিচ, কালাৰফুল নেল পলিচ। বাপৰে এয়া আমি এতিয়া হেনা ল'লোঁ, এতিয়া দাম দিয়ে।
পুৰা ডিছকাউণ্ট দিব এই এজনী পুৰা লিপষ্টিক লগাই আছে কসমেটিক্সো পায় আৰু পুৰা ছানগ্লাছ ৰাখি থৈছে বেবিকৰ দিয়ক পানী দিয়কচোন হৈছে ন ঠাণ্ডা অলপ যিহেতু ইমান গৰম কাষৰে ফাৰ্মাচীখনৰ পৰা মই পানী ল'ব আহিলোঁ ঠাণ্ডা পানী আৰু সেয়া পানী লৈ পেলাই এতিয়া গৈ আছোঁ এয়া হৈছে আমাৰ যিটো দাস মাৰ্কেটৰ গলিটো সেয়া আৰু খুব মিলিজুলি থাকোঁ আমি সকলোৱে আৰু এনেকুৱা নহয় যে কেতিয়া কাজিয়া নাই খুব ভাল মানুহ কেইজন আৰু এয়া হৈছে আমাৰ পাৰ্লাৰখন এয়া আমাৰ পাৰ্লাৰটো চিনি পাইছিলে বহুতে আৰু যে এতিয়া খুব মাৰি আছে আৰু আজিলৈ মোৰ ইমানতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো আৰু নেক্সট পাবলৈ আকৌ লগ পাবলৈ আশা কৰিলোঁ আজিলৈ বাই